মই পৰিচয়টো কৰাই দিওঁ। আমাৰ উত্তৰ মইনাগুৰি গাঁৱৰ গাঁওবুঢ়া সন্মানীয় তপন কুমাৰ দে মহাশয়, ইয়াত আমাৰ সমাজকৰ্মী ভৱেশ দেৱনাথ, লগতে ইয়াত উপস্থিত আমাৰ মইনাগুৰি VDPৰ সভাপতি সুনীল দে মহাশয়, আমাৰ এক্স VCDC চেয়াৰমেন বেনু দে মহাশয়, উত্তৰ মইনাগুৰি গাঁৱৰ VDPৰ সভাপতি ৰঞ্জিত সৰকাৰ মহাশয়, লগতে আমাৰ ইয়াত উপস্থিত সোমেশ দে সমাজসেৱক, মদন দে এক্স চেয়ারম্যান VCDC, প্রদীপ দেবনাথ সমাজসেৱক, আমাৰ গৌৰাংগ চক্ৰৱৰ্তী VDPৰ নায়ক উত্তৰ মইনাগুৰি। তো প্ৰথমতে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এখন সংবাদমেলৰ আয়োজন কৰিছোঁ এই কাৰণেই, যোৱাকালি নিউজ আসাম 24 এক পৰ্টেল যোগে এটা নিউজ আমি চাবলৈ পাইছোঁ। সেই নিউজখনত এক মইনাগুৰি গাঁৱৰ দিলীপ সৰকাৰ আৰু মনোৰঞ্জন সৰকাৰৰ দুজনৰ মাজত ভূমিকেন্দ্ৰিক এখন বিবাদ হয়। সেই বিবাদক কেন্দ্ৰ কৰি অলপ মাৰপিটো হয়। সেই মাৰপিট কেন্দ্ৰ কৰি বস্তুটো থানা পৰ্যন্ত যায় আৰু এটা নিউজ ফ্লাছ হয়। সেই নিউজত চাবলৈ পাইছোঁ মই নান্টু দেৱনাথ মোৰ নামত আৰু আমাৰ উত্তৰ মইনাগুৰি গাঁৱৰ সন্মানীয় গাঁওবুঢ়া তপন দে মহাশয়ৰ নামত তেওঁ এক অভিযোগ আনিছে। সেই অভিযোগ মতে অভিযোগটো এইটোৱেই হ'ল, তেওঁৰ সৰু ল'ৰাৰ চাকৰি হ'ল প্ৰায় 1 বছৰ হ'ল। সেই চাকৰিৰ সময়ত আমি দুজনে তেওঁক বোলে ডিমাণ্ড কৰিছোঁ, তেওঁৰ ল'ৰাক ডিমাণ্ড কৰিছোঁ, টকা ডিমাণ্ড কৰিছোঁ। তো এইটো সম্পূৰ্ণ ভিত্তিহীন। এই কাৰণেই ভিত্তিহীন কাৰণ তাৰ লগত মোৰ আজি প্ৰায় 1 বছৰেই হ'ল, তাৰ লগত কোনো মোৰ বাক বিতণ্ডা নাই, কথা বাৰ্তা নাই, মোবাইলতো কোনো যোগাযোগ নাই। তো এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁৰ এইখিনি কথা তেওঁ ক'ব নালাগিছিল। আৰু আমি কি উগ্ৰপন্থী নেকি যে তেওঁক আমি ডিমাণ্ড কৰিম? তো মই তেওঁক 24 ঘণ্টাৰ সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত তেওঁ উক্ত কথাটো অভিযোগটো খণ্ডন কৰিব লাগে আৰু যদি খণ্ডন তেওঁ 24 ঘণ্টাৰ ভিতৰত নকৰে তেনেহ'লে তেওঁ ৰাজহুৱাভাৱে পৰ্টেলৰ মাধ্যমেদি বা নিউজৰ মাধ্যমেদি ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব আৰু যদি ক্ষমা নোখোজে তেনেহ'লে আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু ইয়াত আৰু এটা কথা ক'বলৈ মই ওলাইছে, প্ৰায় 10 মাহ 11 মাহ আগতে এই ভূমিকেন্দ্ৰিক যিটো ঘটনা ঘটিল, ইয়াৰ মাধ্যমেদি আমি বহুতবাৰ তেওঁলোকৰ এই অমীমাংসিত যিটো ভূমি এইটো আমি মীমাংসা কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। কেইবাবাৰো আমি বহিছিলোঁ, মীমাংসাও কৰি দিছিলোঁ আমি। তো এই মীমাংসাত মনোৰঞ্জন সৰকাৰৰ যিটো পৰিয়াল তেওঁলোকে মান্তি হয়, কিন্তু দিলীপ কুমাৰ সৰকাৰৰ পৰিয়ালটো কিন্তু মান্তি নহয়। ৰাইজৰ কথাত তেওঁ কাণ নিদিয়ে আৰু কোনো ৰাইজৰ লগতেই তেওঁ নাথাকে, কোনো ৰাইজকেই তেওঁ ভাল নাপায়, সকলো ৰাইজেই তেওঁৰ শত্ৰু। আৰু আপোনালোকে যদি অলপ খোজ খবৰ লয় থানাত, তেওঁৰ এনেকুৱা এটা মানসিক যে প্ৰত্যেকজন মানুহৰ লগতেই তাৰ কিবা না কিবা এটা লৈ বিবাদ লাগি থাকে। গাঁৱৰ কোনো মানুহৰ লগতেই তাৰ ভাল ব্যৱহাৰ নাই, সদ্ভাৱ নাই। আৰু থানাতো যদি আপোনালোকে যায় দেখিব কিমানজন মানুহৰ বিৰুদ্ধে যে তেওঁ এজাহাৰ দিছে, এইটো আপোনালোকে চাব পাৰিব। তাৰ ওচৰে পাঁজৰে, ঘৰৰ ওচৰে পাঁজৰে যিমানবিলাক মানুহ আছে প্ৰত্যেকটো মানুহ তেওঁৰ শত্ৰু। আজি মোৰ লগত শত্ৰু, কালি তেওঁৰ লগত শত্ৰু, এনেকুৱা মানুহটো। তো যিয়ে হওক, মই তেখেতক 24 ঘণ্টাৰ সময় দিলোঁ। এই 24 ঘণ্টাৰ ভিতৰত তেখেতে তেওঁৰ অভিযোগটো খণ্ডন কৰিব লাগিব। যদি খণ্ডন নকৰে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব আৰু এইটোও যদি নকৰে তেনেহ'লে আমি আইনী ব্যৱস্থা ল'ম। ধন্যবাদ। কথাটো হ'ল এই যে দিলীপ সৰকাৰৰ যিটো কাজিয়া, এইটো কাজিয়াটো দিলীপ সৰকাৰে নিজে ৰোপণ কৰিছে ইয়াত। কাৰণ এইটো নহ'লেও 20 বছৰৰ কাজিয়া। কাৰণ দিলীপ সৰকাৰ আৰু মনোৰঞ্জন সৰকাৰ সিহঁতে জেঠা খুৰা ভাই। এইটো কাজিয়া কি সিহঁতৰ পিতৃ সম্পদ, সিহঁতৰ ভাই ভাতিজাৰ মাজত যেনেকৈ আগৰ পৰা খাই আছিলে, মাটিটো তেনেকৈ আছে। এইটো লৈ দিলীপ সৰকাৰ খালি মাটিটো ঠেলি থাকে।
এইটো লৈ আমি নহ'লেও 4-5 বাৰ বহিছোঁ, কিন্তু সি দিলীপ চৰকাৰ কোনোমতেই মীমাংসাত নাহে। গতিকে এইটো কাজিয়া মানে এইটো দিলীপ চৰকাৰে নিজে ৰোপণ কৰা। এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে, কাজিয়া ক'ত কমাব লাগে এইটো সি নিজে নিজে বঢ়াই আছে। এই যে কাজিয়াটো হ'ল, এইটোৰ কাৰণে দায়ী কোন? এইটো দিলীপ চৰকাৰ নিজে দায়ী, কাৰণ সি কাজিয়াটো নিজে ৰোপণ কৰিছে। আর যেটো এই যে নান্টু দেৱনাথ আৰু এই যে গাবুৰাৰ যেটো ই আনিছে সি, এইটোতো একদম ভিত্তিহীন, কাৰণ এইটো কোনো পৰ্যায় এইটো নহয়। আৰু হ'লে এনেকৈ মানুহতো সিহঁতে নহয়, আমি গাঁৱৰ মানুহ আমি জানো। গতিকে এইটো মহোদয়ৰ ওচৰত আমাৰ নিবেদন ৰাইজৰ, এইটো চাই চিন্তি মানে বস্তুটো অলপ কৰিব লাগে, আৰু দিলীপ চৰকাৰৰ বিহিত ব্যৱস্থা ল'ব লাগে, কাৰণ সি এটা মিছলীয়া মানুহ, আমি জানো গাঁৱৰ মানুহ, সমাজ বিৰোধী মানুহ। সি প্ৰত্যেকৰ লগতে কেনেকৈ লাগি থাকে, বিৰাট ধুৰন্ধৰ ধৰণৰ মানুহ। গৈছোঁ তাৰ মণ্ডলানি মাটিটো ঠিক কৰিবৰ কাৰণে মই তাক গৈ এইটো কথা ক'বলৈ গৈছিলোঁ, কিন্তু সি মোক আক্ৰমণ কৰিব খুজিছে। তাৰ লাঠিটোৱে লাঠিটো মই ধৰিব নোৱাৰিলে মোৰ আজি মই হয়তো ডেথ হৈ গ'লো হয়। দিলীপ চৰকাৰে দিছে, তাৰ লাঠিটোৱে মই ধৰিছোঁ, ধৰাৰ পিছত টানা চেষ্টা হৈ আছে, হৈ তাৰ ছোৱালীটো বাগৰি পৰছে। নাই, মই একদম খালী হাতে গৈছোঁ। মই আহিলোঁ, গাও ধুলোঁ, গাও ধুই বাৰান্দাত বহি মই যেতিয়া দেখিলোঁ যে সি ইফালে টেকনাৰ বেৰাটো দি আছে, তাৰপিছত মই লাহেকৈ হাঁটি গ'লোঁ, খোজকাঢ়ি গ'লোঁ, যাই কোৱাৰ পিছতে সি আক্ৰমণ আৰম্ভ কৰিছে।